ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যাব লাগিছিলে তোমাৰ 6টা মানত, কিন্তু এতিয়া ওলাইছোঁ কেইটা বাজিলে? এতিয়া ওলাইছোঁ আপোনাৰ 6:30। কিমান দেৰি বা তাত পাওঁগৈ ব'লকচোন। মোৰ উঠা দেৰি হ'ল, উঠিব লাগে 5টামানতে ন। উঠিলোঁ আৰু 5:30 বাজি পাৰ হৈ গ'ল আৰু উপায় নাই। ব'লক ডাইৰেক্ট এতিয়া গোলাঘাটৰ পৰা ডাইৰেক্ট পাইছোঁহি একদম গোলাঘাট। এইখন দলঙৰ গোলাঘাট দলং পাইছোঁ, গোলাঘাট পাইছোঁহি। গোলাঘাটৰ পৰা ৰঙাজান পাম, ৰঙাজানৰ পৰা আপোনাৰ নুমলীগড় এনেকৈ পাই কৰি এতিয়া পাইছোঁ নুমলীগড়লৈ। মোৰ 26 কিলোমিটাৰ আছে আৰু এইডোখৰ গৈ আছোঁ। ৰাস্তা একদম ধুনীয়া জেগা, একদম বাগানৰ মাজত একদম ধুনীয়া জেগাত গৈ আছোঁ। এয়া নুমলীগড় তোমাৰ মানে পাহাৰখন পাইছোঁহি। আৰু অলপ আছে, আৰু গৈ আছোঁ আৰু পামগৈ আৰু অলপ। এতিয়া নুমলীগড় কি এইডোখৰতে আপোনালোকক ধুনীয়া কথা এটা কওঁ। মানে এতিয়া যোনটো পথত গৈ আছোঁ ন, আমি মানে যোনটো ৰাস্তাত গৈ আছোঁ ন, সেইটো হ'ল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু এই ৰাস্তাটোৱে সকলোতকৈ মানে কি অসমৰ ভিতৰত সকলোতকৈ দীঘল ৰাস্তা। আৰু এইটো ৰাস্তাত যে গৈ আছোঁ আমি গৌৰৱ অনুভৱ কৰিছোঁ। মানে কি ব'লক এইটো ৰাস্তাই গৈ আমি পামগৈ এতিয়া বোকাখাট। আৰু বোকাখাটত আমাৰ মেইন কামটো হ'ব। ব'লক ফটককৈ মানুহখিনি দেখি গ'লোঁ। মই বোলো এইখিনি ইমান মানুহ, মই বোলো আগত কিবা হৈছে নেকি? নাই, নহয়, এইখন বজাৰ, এইখন বিহুৱা বজাৰ। এখন ৰ'ব, একো ৰ'ব, মই মানুহখিনি আছে দেখুৱাব পৰা নাই। অলপ আগলৈ গ'লোঁ, চব গৰু মানে এই গৰু বজাৰ এখন। একদম মানে চব অসমৰ বুলিয়ে ক'ব পাৰি। প্ৰায় জেগাৰ পৰা মানে ইয়ালৈকে চব গৰু আহে। আৰু এইখন চাওক কিমান ডাঙৰ বজাৰ, এইখনে চবতকৈ ডাঙৰ বজাৰ গৰু বজাৰ অসমৰ ভিতৰত বুলিয়ে ক'ব পাৰি। আৰু এই এনেকুৱা বজাৰ মই ক'তো দেখাই নাই, এনেকুৱা ডাঙৰ বজাৰ মানে নুমলীগড় হয়। ইয়াতে তোমাৰ SI এক্সাম আছে। তোমাৰ এইখন ঢাক খাইছে নেকি? শ্ৰী যোগানন্দ প্ৰাধিকাৰী গোস্বামী কলেজ বোকাখাটত আছে। চব এইবাৰ SI এক্সাম দিয়া ল'ৰা ছোৱালী, চব ইমান ল'ৰা ছোৱালী SI এক্সাম দিয়ে। JDSG কলেজত হৈছে আপোনাৰ বোকাখাট JDSG কলেজ। ভইচ অভাৰ কৰি দিছোঁ, মানে মই বেয়া নাপাব। মই কৈ আছিলোঁ কথাটো, কিন্তু কি হ'ল মানে কি মোৰ মাতটো নোলায় তাত, বতাহটোত মোৰ মাতটো নোলায়। সেইকাৰণে কৈ দিছোঁ। মানে বহুত এই আমাৰ ঘৰৰ মানুহ আছে বুলি কৈছিলোঁ বোকাখাটত, তালৈকে গৈ আছোঁ। মানে ঘৰটো চিনি নাপাওঁ, হ'লে বহুত দিনতে অহা যায়। তালৈ ফোন এটা কৰিলোঁ, কিন্তু তাৰ বোলে ৰিচাৰ্জ নাইকিয়া হ'ল। আকৌ মোক ওলোটাই ফোন কৰিবলৈ। এতিয়া তেল ডিপুটোৰ ওচৰত ৰখি ধৰিবলৈ কৈছে, ৰখি আছোঁ। তাকে তাতে সেইডোখৰতে ৰখোঁগৈ ব'লকচোন। ডাইৰেক্ট ঘূৰি মানে তাত খুৰা ঘৰত মানুহ নাই, অকল সিয়ে আছিলে। ভিডিঅ' চিডিঅ' নবনালোঁ, ডাইৰেক্ট আহি আপোনাৰ ইয়াত বাবা ধান, আমি ওপৰলৈ যায় যে বাবা ধান পাই গ'লোহি। তাকে ওপৰলৈ মাথাটো বেয়া হ'ব এতিয়া। 200টা ষ্টেপমান আছে। ব'লকচোন গৈ থাকোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে, লাইক এণ্ড কমেণ্ট ছাবস্ক্ৰাইব যি আছে চব কৰি দিব। তেতিয়াহে মোৰ মনটো ভাল লাগে, মানে অকণমান উৎসাহ হওঁ যে হয় মোক মানুহে চাইছে বা ভাল পাইছে। মই তেতিয়া আৰু ভাল ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিব পাৰোঁ। আপোনালোকে ছাপোৰ্ট কৰিলেহে। আমিনো অকলে কি কৰিম, আপোনালোকেই মেইন। আৰু এইটো কিমান 60 পাইছে আৰু বুজি পোৱা ভিডিঅ' বনাবলৈ একদম ক্ষমতা নাইকিয়া হৈ গ'ল। একদম এনাৰ্জি চব কমি গ'ল। 200 মান উঠি আহিলোঁ। একদম ইয়াৰ পৰা ধুনীয়াকৈ দেখিবা আমাৰ নুমলীগড় মানে। মই আহি নাই পোৱা নহয়, জাষ্ট এইবাৰ প্ৰথম আহিছোঁ না। আৰু ওপৰলৈ আছে বোলে, ওপৰতহে মেইন মন্দিৰটো আছে। মেইন মন্দিৰটো মানে কি তাত বোলে মানে কি ৰজা দিনৰ মন্দিৰ। ইয়াত মানে পূজা চূজা নকৰে, কিছুমানে চাকি জ্বলাইহি তাত। এনেকৈ দিবি আৰু ঠিক আছে। মানে ৰজা দিনৰ বস্তুবোৰ মানে চব ইয়াতে এনেকৈ দিয়াই ঠিক আছে। ব'লকচোন চাই লওঁগৈ কিনো আছে।
একদম পাইছোঁ দেই, মানে যোনটো মেইন মন্দিৰটো সেইডোখৰ পাইছোঁ। শিয়ালো বহুত ওপৰলৈ উঠিব লাগিব, একদম মাথা চাথা বেয়া হৈ গৈছে। এইবোৰ চাওক, এইবোৰ মানে শিলগুটিবোৰ মানে মূৰ্তিবোৰ অলপ ভাঙি চিঙি আগতে ভূমিকম্পত ভাঙিলে বুলি কোৱা হৈছিল। এই ভূমিকম্পত এইবোৰ মূৰ্তি চূৰ্তিবোৰ ভাঙি এইবোৰ মানে আছেগৈ আৰু চিনবোৰ, মানে ৰজাদিনৰ বস্তুৰ চিনবোৰ। আৰ্টিষ্টবোৰ চাওক না কেনেকুৱা শিলত আঁকি দিছে, শিল কাটি এইটো চাওক না। অলপ আগত দেখুৱাইছোঁ, অলপ এইবোৰ চাওক, শিল কাটি এইবোৰ আৰ্টিষ্ট কেনেকুৱা, মানে এনেকুৱা হেভি আৰ্টিষ্ট হ'ব লাগিব। কেনেকুৱা খাতৰা বনাইছে। কালাৰটো বদলি হৈ আছে নেকি? কালাৰখন বেলেগ। এইটোৱে মেইন মন্দিৰটো আছিলে, এইটোৱে মেইন মন্দিৰটো ভাঙি চিঙি চব ধ্বংস হৈ গ'ল। এতিয়া অলপ আগলৈ লৈ গ'ল মন্দিৰটো। মানে ইয়াত চব মানে পুৰণি বস্তুবোৰ আছে আৰু ভঙা চিঙা বস্তুবোৰ, কাৰোবাৰ মূৰ্তিবোৰ মানে কিছুমান মণ্ডতো আছে, কিছুমান গাটো দেহটো আছে, এনেকুৱা বস্তুবোৰহে আছে। এতিয়া মানে চব ভাঙি চিঙা বস্তু নাই। ইয়াত অলপ এই আছে প্ৰাৰ্থনা কৰিছে, প্ৰাৰ্থনা মানে কিছুমানে চাকি জ্বলাইহি আৰু। ভূমিকম্পত যিয়ে নহওক, মানে বস্তুখিনি যে সযতনে ৰাখি দিছে সেয়াই বহুত। আৰু আমাৰ প্ৰজন্মবোৰে যে এইবোৰ চাবলৈ পাইছে, কিবা এটাতো হ'লেও কিবা এটা শিকিব পাইছে ন ইয়াৰ পৰা, সেয়াই যথেষ্ট। বিহু খানা বিশেষ দেখুৱাব নোৱাৰিলোঁ, এই দুগৰাকীমান মানুহ আছে, সিহঁতৰ লগতে আৰু খাই বৈ আৰু এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম।